হ্যালো স্টুডেন্টস, আজি আমি এইটো ভিডিঅ'ত চাম ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিৰ আগৰ ভিডিঅ'ত গ্ৰুপেৰ পদ্যাংশৰ কেইটা সলিউশন কৰি দিয়া আছে, কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তাৰপিছত তোমালোকৰ আজি আমি এইটো ভিডিঅ'ত চাম গদ্যাংশৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, কোনকেইটা পঢ়ি গ'লে তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাবা 100% চিয়'ৰ। তোমালোকে প্ৰথমতে জানি লোৱা গদ্যাংশৰ যিকেইটা চেপ্টাৰ আছে ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 30 মাৰ্কছ আহিব। তোমালোকে এইটো জানি লোৱা প্ৰথমতে, সেই অনুযায়ী তোমালোকে পঢ়িবা, বহুত ইম্পৰ্টেণ্ট আছে। মই যিবিলাক কুৱেশ্যন দেখুৱাই দিম সেইকেইটা তোমালোকে পঢ়ি যাবা, ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব। প্ৰথমতে আমি চাম গদ্যাংশৰ যি প্ৰথম চেপ্টাৰ আছে উদ্যোগী হও আহা, ইয়াৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দি আছোঁ। প্ৰথমতে তোমালোকে 31 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, কেনেকুৱা টাইপ কুৱেশ্যন আহিব মই তোমালোকক কৈ দি আছোঁ, বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন। দেৱজিৎ ভূঞাৰ অসমীয়াৰ উপৰিও দুখন ইংৰাজী গ্ৰন্থৰ নাম লিখা, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। তোমালোকে ইয়াৰ পৰা দুটা শিকি যাবা, বহুত ইম্পৰ্টেণ্ট হয় দেই। তোমালোকে চাবা মি টু দ্য ব্লাক হোল, এইটো কুৱেশ্যন শিকি যাবা, বহুত ইম্পৰ্টেণ্ট আছে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে, তোমালোকে এইটো শিকি যাবা। তাৰপিছত তোমালোকৰ চাব লাগিব 32 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা তোমালোকে চাবা 1 নঙৰ ঘ নংটো ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট। তাৰপিছত ঘ নংটো চাবা, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো কুৱেশ্যন ভালকৈ শিকি যাবা। তাৰপিছত 6 নংটো চাবা, ঝ নংটো চাবা, বুৰকি ঝ নংটো চাবা আৰু ঝ নংটো চাবা। তাৰপিছত তোমালোকে 2 নঙৰ ক নং কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট আছে ক নং কুৱেশ্যনটো, এইটো চাবা। তাৰপিছত তোমালোকে ঘ নং কুৱেশ্যনটো চাবা, ঘ নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, এইটো লং কুৱেশ্যন হয়, এইবিলাক আহিলে তোমালোকৰ 4 মাৰ্কছৰ আহিব। তাৰপিছত তোমালোকে চাবা 33 নং পৃষ্ঠাৰ 3 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো চাবা। তাৰপিছত 5 নং কুৱেশ্যনটো চাবা। তোমালোকৰ যি 5 নং কুৱেশ্যনটো আছে, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়, কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। তোমালোকে এইটো কুৱেশ্যন এইটো পাঠৰ পৰা শিকি যাবাই, বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে লিখি ৰাখা, এইটো কুৱেশ্যন মেট্ৰিক পৰীক্ষাত আহিব 100% চিয়'ৰ। তাৰপিছত তোমালোকে 6 নংটো শিকি যাবা। তাৰপিছত 9 নম্বৰ সমাৰ্থক শব্দৰ কেইটা তোমালোকে শিকি যাবা আৰু বিপৰীত শব্দ কেইটা শিকি যাবা, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব। হৈ গ'ল এইটো চেপ্টাৰৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ। ইয়াৰ পিছত তোমালোকক দেখুৱাই দিম ভাৰতীয় সংস্কৃতি, এই চেপ্টাৰটোৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, কোনকেইটা চাব লাগিব তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে। যিবিলাক দেখাই দি আছোঁ সেইকেইটাই পঢ়ি যাবা, ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব, তোমালোকে চাবা। ইয়াৰ পৰা তোমালোকে চাবা 41 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা হেমচন্দ্ৰ বৰুৱাৰ দুখন কবিতা পুথিৰ নাম, বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে মনত ৰাখিবা, বালিচন্দা আৰু মনময়ূৰী, তোমালোকে দুটা শিকি যাবা, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল, এই কবিতাটো কোনে ৰচনা কৰিছিল, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা, হেমচন্দ্ৰ বৰুৱা। তাৰপিছত জনতা আৰু পছোৱা আলোচনীৰ সম্পাদনা কৰিছিল কোনে, হেমচন্দ্ৰ বৰুৱা। তিনিটা কুৱেশ্যন দেখুৱাই দিলোঁ, মেট্ৰিক পৰীক্ষাত ইয়াৰ পৰা এটা কুৱেশ্যন দেখিবলৈ পাবা, তোমালোকে এইটো কুৱেশ্যন ভালকৈ শিকি যাবা। তাৰপিছত তোমালোকৰ চাব লাগিব ইয়াৰ পৰা 42 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা তোমালোকে চাবা যোজন, তাৰপিছত সুকুমাৰ কলা, এইটো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে 43 নং পৃষ্ঠাৰ পৰা চাবা, 43 নং পৃষ্ঠাৰ পৰা চাবা তোমালোকে বাপ বিষয়কৰ 1 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট, 2 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট, 3 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট, 4, 5 তোমালোকে গোটেইকেইটা চাবা, এইকেইটাৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব মেট্ৰিক পৰীক্ষাত, বহুত ইম্পৰ্টেণ্ট আছে। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি, তোমালোকে এইটো কুৱেশ্যন ভালকৈ শিকি যাবা, বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন।
তাৰপিছত তোমালোকে চাবা 44 নং পৃষ্ঠাৰ পৰা চাবা তোমালোকে 6 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট 7 আৰু 9 নং কুৱেশ্যনটো চাবা 9 নং কুৱেশ্যনটো আহি থাকে তোমালোকৰ মেট্ৰিক পৰীক্ষাত সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তোমালোকে এইটো কুৱেশ্যন ভালকৈ শিকি যাবা তাৰপিছত 12 নং কুৱেশ্যনটো শিকি যাবা 13 আৰু 18 15টো শিকিব নালাগে 15টো ইমান ইম্পৰ্টেণ্ট নাই এইবাৰৰ কাৰণে তাৰপিছত তোমালোকে 20 ক নং কুৱেশ্যনটো শিকি যাবা ক নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে তাৰপিছত হন্দি ভাঙা ভাষা বিষয়কৰ হন্দি ভাঙা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে হন্দি ভাঙা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব বহুত ইম্পৰ্টেণ্ট আছে তোমালোকে এইটো হন্দি ভাঙা ইয়াত যেকেইটা দিয়া আছে তোমালোকে সেইকেইটা শিকি যাবা হৈ গ'ল এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ এতিয়া আমি চাম অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ইয়াৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকে চাবা ইয়াৰ ৰচক কোন এই গদ্যাংশটোৰ আব্দুল ছাত্তাৰ তোমালোকে এইটো চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমালোকৰ ইয়াৰ পৰা কি কি চাব লাগিব মই তোমালোকক দেখুৱাই দি আছোঁ ইয়াৰ পৰা তোমালোকে চাবা 15 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল তোমালোকে মনত ৰাখিবা এইটো কুৱেশ্যন 1826 চনত বহুত ইম্পৰ্টেণ্ট আছে কাৰ মাজত মান ৰজা আৰু ব্ৰিটিছৰ মাজত এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তোমালোকে এইটো কুৱেশ্যন শিকি যাবা তাৰপিছত তোমালোকে 51 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা ভাষা বিষয়কৰ 1 নম্বৰ পৰা চাবা ক নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট আছে খ নং কুৱেশ্যনটো চাবা ঘ খ অংগ নং কুৱেশ্যনটো চাবা দে বহুত ইম্পৰ্টেণ্ট আছে ঘ নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট সকলোকে বান্ধি থোৱা এনাজৰীডাল কি এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তোমালোকে দেখিবলৈ পাবা ইয়াৰ পৰা মেট্ৰিক পৰীক্ষাত 1 মাৰ্কছৰ কুৱেশ্যন আহিব 100% চিয়ৰ তোমালোকে এইটো কুৱেশ্যন ভালকৈ শিকি যাবা তাৰপিছত 2 নম্বৰ লং কুৱেশ্যনৰ বাবে চাবা ক খ ঘ নংটো চাবা ইম্পৰ্টেণ্ট আছে খ নংটো চাবা বহুত ইম্পৰ্টেণ্ট আছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বাংলা ভাষাৰ চলিছিল এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট তোমালোকে এইটো কুৱেশ্যন ভালকৈ শিকি যাবা তাৰপিছত তোমালোকে 52 নং পৃষ্ঠাৰ পৰা চাবা 3 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট 3 নং কুৱেশ্যনটো আহিলে 2 মাৰ্কছৰ আহিব অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট তাৰপিছত 6 নং কুৱেশ্যনটো চাবা 6 নং কুৱেশ্যনটো আহিলে তোমালোকৰ 4 মাৰ্কছৰ আহিব 7 নং কুৱেশ্যনটো চাবা আৰু 8ৰ ক নং কুৱেশ্যনটো চাবা ইম্পৰ্টেণ্ট তাৰপিছত হন্দি ভাঙা তোমালোকে ইয়াৰ পৰা শিকি যাবা হন্দি ভাঙা এটা আহিব 100% চিয়ৰ হৈ গ'ল এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ তোমালোকে সেইকেইটা শিকি যাবা তাৰপিছত এতিয়া আমি চাম ইণ্টাৰনেটৰ তিতা মিঠা এইটো চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক যিবিলাক দেখাই দি আছোঁ ইয়াৰে পৰা কমন পৰিব তোমালোকে 55 নং পৃষ্ঠাৰ পৰা চাবা ভাইৰাছৰ সম্পূৰ্ণ নাম কি এইটো কুৱেশ্যন তোমালোকে শিকি যাবা ইম্পৰ্টেণ্ট আছে মেট্ৰিক পৰীক্ষাৰ বাবে তাৰপিছত তোমালোকৰ চাব লাগিব তোমালোকে 59 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা ভাষা বিষয়কৰ 1 নম্বৰ পৰা চাবা চুমকৈ উত্তৰ লিখা ইয়াৰ পৰা খ নং কুৱেশ্যনটো চাবা ইম্পৰ্টেণ্ট আছে বহুত ইম্পৰ্টেণ্ট ইণ্টাৰনেট কি তাৰপিছত ঘ নং কুৱেশ্যনটো চাবা ঘ আৰু অংগ নং কুৱেশ্যনটো চাবা তোমালোকে খ ঘ খ আৰু অংগ নং কুৱেশ্যনটো চাবা বহুত ইম্পৰ্টেণ্ট আছে ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত এটা দেখিবলৈ পাবা এইবিলাক তোমালোকৰ 1 মাৰ্কৰ আহিব তাৰপিছত 2 মাৰ্কছৰ বাবে চাবা www বা ৱেভ কি এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট তোমালোকে ভালকৈ শিকি যাবা তাৰপিছত তোমালোকে 4 মাৰ্কছ বা 6 মাৰ্কছৰ বাবে চাবা 4 5 6 আৰু 8 এইকেইটাই চালে হ'ল ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব 100% চিয়ৰ 6 নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে তোমালোকে এইটো ভালকৈ শিকি যাবা হৈ গ'ল এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ তোমালোকে সেইকেইটা শিকি যাবা বেছি দিন নাই আৰু তোমালোকে ভালকৈ শিকি যাবা তাৰপিছত এতিয়া আমি চাম অৰুণিমা সিনহা ইয়াৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কোনকেইটা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় তোমালোকে প্ৰথমতে 68 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা অৰুণিমা সিনহাৰ ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব টেনজিন নৰগে সন্মান অৰুণিমা সিনহাই কেতিয়া লাভ কৰিছিল আৰু কাৰ পৰা এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তোমালোকে এইটো কুৱেশ্যন ভালকৈ শিকি যাবা ইয়াৰ পৰা
ইমেজিন ইণ্ডিয়ান এৱাৰ্ড কেতিয়া লাভ কৰিছিল আৰু কাৰ পৰা? দুটা এৱাৰ্ডৰ পৰা এটা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন আহিব। এটা কুৱেশ্যন তোমালোকে ভালকৈ শিকি যাবা। আৰু অৰুণিমা সিনহাই কেতিয়া পদ্মশ্ৰী সন্মান পাইছিল? তোমালোকে এইটো কুৱেশ্যন ভালকৈ শিকি যাবা। এইটো কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট আছে। তিনিটা কুৱেশ্যন আছে, এইকেইটা তোমালোকে শিকি যাবা, সেইকেইটা পঢ়িলে হ'ল। তাৰপিছত তোমালোকে 66 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা ক, খ, ঘ, ঘ আৰু অংগনংটো চাবা। ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত এটা কুৱেশ্যন দেখিবলৈ পাবা, বহুত ইম্পৰ্টেণ্ট আছে। ক নং কুৱেশ্যনটোতো আহি থাকে, অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে লং কুৱেশ্যনৰ বাবে চাবা 2 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট, 3 নং কুৱেশ্যনটো চাবা, 5 আৰু 6 আৰু 8 এইকেইটা চালে হ'ল। ইয়াৰে পৰা তোমালোকৰ কমন পৰিব মেট্ৰিক পৰীক্ষা। তাৰপিছত সন্ধি ভাঙা কেইটা শিকি যাবা, সেইকেইটা চালেই হ'ল, ইয়াৰ বাহিৰত তোমালোকৰ চাব নালাগে। তাৰপিছত এতিয়া আমি চাম অৰণ্য যাত্ৰা। ইয়াৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, কোনকেইটা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় চাব লাগিব। তোমালোকে সেইকেইটা শিকি যাবা। ইয়াৰ পৰা তোমালোকে চাবা প্ৰথমতে তোমালোকে 79 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা বাপ বিষয়কৰ খ নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত তোমালোকে চাবা 80 নং পৃষ্ঠাৰ ঘ নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আৰু ঘ নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট, তোমালোকে এইকেইটা শিকি যাবা। তাৰপিছত এইকেইটা আহিলে তোমালোকৰ 1 মাৰ্কছৰ আহিব। তাৰপিছত তোমালোকৰ লং কুৱেশ্যনৰ বাবে চাবা 2 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট। তাৰপিছত 3 নং কুৱেশ্যনটো আহিলে তোমালোকৰ 2 মাৰ্কছৰ আহিব, ইমান ইম্পৰ্টেণ্ট নাই, তোমালোকে তথাপিও শিকি যাবা। তাৰপিছত 4 নং কুৱেশ্যনটো চাবা 5, 7, 8, 9 আৰু 10 নং কুৱেশ্যনটো চাবা। সেইকেইটা চালে হ'ল। এইকেইটাৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব, তোমালোকে সেইকেইটা ভালকৈ শিকি যাবা। তোমালোকে 10 নং কুৱেশ্যনটো শিকি যাবাই দেই, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। হৈ গ'ল, এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ। এতিয়া আমি চাম পাৰস্যৰ এবুমুখী। ইয়াৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিম। এইটো চেপ্টাৰৰ পৰা কি কি চাব লাগিব মই তোমালোকক দেখুৱাই দি আছোঁ। যদি তোমালোকে কোনোবা কুৱেশ্যন বুজাত অসুবিধা পোৱা মোক কমেণ্ট কৰি ক'লে ভাল, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াৰে পৰা এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা প্ৰথমতে তোমালোকে 98 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা খ নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট, খ নংটো চাবা। বহুত কুৱেশ্যন আছে এইটো চেপ্টাৰৰ পৰা, ইমান চাব নালাগে। 6 নং কুৱেশ্যনটো চাবা, ট নং কুৱেশ্যনটো চাবা, ঠ নং কুৱেশ্যনটো চাবা, ঢ নং কুৱেশ্যনটো চাবা। ট নং কুৱেশ্যনটো চাবাই দেই, আগা শব্দৰ অৰ্থ কি এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আহি থাকে। তাৰপিছত অংগ নং কুৱেশ্যনটো চাবা, ইৰাণৰ ৰাজধানীৰ নাম কি? এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট। তাৰপিছত 9 নং কুৱেশ্যনটো চাবা, প নং কুৱেশ্যনটো চাবা, ফ নং কুৱেশ্যনটো চাবা, ব নং কুৱেশ্যনটো চাবা, ম আৰু জ নং কুৱেশ্যনটো চাবা। ক্ৰিয়া শব্দৰ অৰ্থ কি? এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে লং কুৱেশ্যনৰ বাবে চাবা 2, 3 আৰু 4, 2, 3 আৰু 4 তোমালোকে চাবা দেই। ইয়াৰে পৰা দেখিবলৈ পাবা মেট্ৰিক পৰীক্ষাত কমন 100% চিয়'ৰ। তাৰপিছত তোমালোকে 95 নং পৃষ্ঠাৰ পৰা চাবা 6 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আৰু 8 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আৰু 11 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট। তোমালোকে 11 নং কুৱেশ্যনটো শিকি যাবাই। 11 আৰু 13 নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে। ইমান 6 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট নাই, 11 আৰু 13 নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে 4 নম্বৰ মুদনৰ স্বৰ্ণ হোৱাৰ কাৰণটো শিকি যাবা। ইয়াৰে পৰা তোমালোকৰ কুৱেশ্যন আহিব। তাৰপিছত 5 নম্বৰ পৰা প্ৰত্যয়টো শিকি যাবা। হৈ গ'ল, এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ। যদি তোমালোকৰ কোনোবা কুৱেশ্যন বুজাত অসুবিধা থাকে মোক কমেণ্ট কৰি ক'লেই হ'ল। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰ হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নেক্সট ভিডিঅ'ত আমি গ্ৰুপ বিৰ চেপ্টাৰ কেইটা আলোচনা কৰিম। এইটো ভিডিঅ'ত মই তোমালোকক যিকেইটা দেখুৱাই দিলোঁ ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব, তোমালোকে সেইকেইটা পঢ়ি যাবা।